নমস্কাৰ বদলেন খৌৰাঙত আপোনাক স্বাগতম জনাইছো মই ৰমেন বৰে ৰাজ্যখনৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ থকা সময়তে বাক্সা ধমধমাৰ খোদ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিভিন্ন দল সংগঠনে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ সৰ্বানন্দ মুৰ্দাবাদ অসম চৰকাৰ হাই হাই জাতীয় নায়ক হাই আদি ধ্বনিৰে ধমধমাৰ আকাশ বতাহ কপাই তোলে সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত যোৱা শনিবাৰে সন্ধিয়া প্ৰায় 1.5 শতাধিক লোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে ইয়াত অংশগ্ৰহণ কৰে সদ্য অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ সভাপতি আশ্ৰফ আলী আৰু বাক্সা জিলা সম্পাদক আব্দুল মজিদে আপুনি চাই আছে বদলেন খৌৰাং নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী অসম বন্ধ আদিৰে ৰাজ্যখন উত্তাল হৈ থকাৰ মাজতে আহি পালেহি অসমীয়াৰ হেপাহৰ ভোগালী বিহুটি সব এই আনন্দ উৎসৱত আমি সকলোৱে মিলি ফেলে সকলোৱে একগোট হৈ আমি এসাজ সুন্দৰকৈ মিলা প্ৰীতিৰে খাবৰ বাবে আমি সকলোৱে যত্ন কৰি বা বহুত অতি কষ্ট কৰি এই ৰাতি আমি সকলোৱে দিনত ল'ৰা ছোৱালীবিলাক স্কুলত যায় আৰু তাৰ পৰা আহি ৰাতি লাইট জ্বলাই ফেলে সকলোৱে অতি মৰমেৰে এসাজ খাবৰ বাবে অতি যত্নেৰে এই ভেলাঘৰটো সাজিছে ৰাইজত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে পিছ পৰি ৰোৱা নাই ধমধমাৰ বিভিন্ন অঞ্চল ইয়াৰে ঘোৰামাৰা গাঁৱৰ একাংশ ছাত্ৰ ছাত্ৰী তথা কিশোৰ কিশোৰীয়ে যোৱা এমাহৰ প্ৰস্তুতিৰ অন্তত নাৰা আৰু বাঁহেৰে সাজি উলিয়াইছে এটি দুমহলীয়া ভেলাঘৰ প্ৰায় 2 মাহমান হ'ল আমি বনাইছোঁ আৰু প্ৰতি বছৰে আমি এই মাঘ বিহুত আমি সকলোবোৰে একগোট খাই এই মাঘ বিহুৰ কাৰণে এসাজ খাওঁ লগতে আমি কোন শিশুসকলে এই ঘৰটো তৈয়াৰ কৰি বনাইছোঁ প্ৰায় 2 মাহমান হ'ল সাজি উলিয়াইছে মেজি হেপাহৰ ভোগালী বিহুটি আদৰাৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে গাঁওখনৰ সকলোৱে উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ হেপাহ সমন্বয়ৰ প্ৰতীক ডেকা বুঢ়া কিশোৰ কিশোৰী সকলোৱে মিলি গাঁওখনৰ ভেলাঘৰত প্ৰতি বছৰে এনেদৰে খোৱা হয় লগভাগ আপোনালোকে চাই আছে বদলেন খৌৰাং বাক্সা বৰ্মাত শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক দিৱস উদযাপন আমাৰ এই শংকৰদেৱ শিশু নিকেতন বৰমাৰ 1995 চনত স্থাপন হৈছিল 25 বছৰ প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক শোভাযাত্ৰা এনেদৰে কৰা হয় আৰু আজি তাৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠা দিৱস 9 জানুৱাৰীত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ ৰাতিপুৱা বিভিন্ন বন্দনা বন্তি প্ৰজ্বলন আৰু বিভিন্ন কাৰ্যসূচীৰে আজি কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছে আৰু এই শংকৰদেৱ শিশু নিকেতন বৰমা আজি ঐতিহ্যমণ্ডিত বৰমা অঞ্চলত এটা সুনাম কঢ়িয়াই আনিছে আগতে 2008 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়াৰ পৰা স্থান লাভ কৰিছিলে মেট্ৰিক পৰীক্ষাত আৰু এই সুযোগতে গোটেই অসমবাসী ৰাইজলৈ আমাৰ শংকৰদেৱ শিশু নিকেতন বৰমা তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ নমস্কাৰ আজিৰ বাতৰি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ